নমস্কাৰ আজি মই ফচঙৰ 11 নম্বৰ কাহিনী ফচঙৰ শনিৰ দখা পাঠ কৰিবলৈ লৈছো ফচঙৰ শনিৰ দখা কিছিম ভাৱনায়ো ধৰেনো হেঁচা মাৰি তেতিয়া মই বিচনাত পৰো এঙামুৰি এটা দি ফচঙে ইফালে সিফালে চালে হয় সি ভবাৰ দৰে সৰু পোনাৰ কথাতে গানটো বাজিছে ফচঙে আকৌ এবাৰ কাণ পাতিলে কিছিম ভাৱনায়ো ধৰেনো হেঁচা মাৰি আয়ৈ দেখি গায়কজনৰো চাকৈ তাৰ দৰে দুখে কুলাই পাচিয়ে নধৰা হৈছে এনেহেন ধুনীয়া বতৰটো কিছিম গোন্ধ আৰু চিন্তা কিছুমানে ফচঙৰ টোপনি কাঢ়ি নিছিল সেইবাবে এই সময়ত এই গানটো তাৰ নিজৰ লগত মিলি যোৱা যেন লাগিল সি গোন্ধ আৰু চিন্তাবোৰ আঁতৰাই গানটোত মন দিবলৈ চেষ্টা কৰিলে নাই নোৱাৰিলে খোৱা টেবুলৰ পৰা উৰি অহা মলমলীয়া মাছৰ গোন্ধটোৱে তাক একোতে মন বহাবলৈ নিদিলে আনকালে হোৱা হলে সি ইমান পৰে নেজডাল পোন কৰি টেবুলৰ তলত সকলোৰে ভৰিত গা ঘুহাই মেও মেও কৰি থাকিলেহেঁতেন কিন্তু আজিৰ কথা বেলেগ আজি যদি টেবুলৰ তলত মেও মেও কৰিবলৈ যায় গছকত পেটু ওলাবলৈ আছে সেই ভয়তে ফচং হেমুৱা হোৱাই নাই আচলতে ফচঙৰ শনিৰ দখা চলিছে বগী বুঢ়ীও অলপতে ফচঙক সকীয়াই দিছে বোলো বপ্পা ভালে ভালে থাকিবি দেই তোৰ বাবে আমি দেউকা ভাঙিব নোৱাৰো বুঢ়ীয়ে অৱশ্যে ঠিকেই কৈছিল অলপতে ফচঙৰ গালৈ বুলি শনিয়ে নিক্ষেপ কৰা টাঙোন এডালে বুঢ়ীৰ সৰু বোৱাৰীয়েকক আঘাত কৰি লেঙেৰা কৰি থৈছে সেই তেতিয়াৰে পৰা শনিৰ দখাতকৈ ফচঙৰ সংগহে সকলোৰে বাবে বিপদজনক বুলি গণ্য কৰা হৈছে কোনে জানে কেতিয়া ফচঙৰ গাত শনি লম্ভে সেই শনিৰ দখা আৰম্ভ হৈছিল এমাহমানৰ আগত সেইদিনা যিদিনা ফচঙৰ সকলোতকৈ প্ৰিয় সৰু আইদেউ ঘৰলৈ আহিছিল আৰু লগত লৈ আহিছিল আইদেউৰ থুনুক থানাককৈ মাত ফুটা লুডুৰ পুডুৰ কণমানিটো এইগৰাকী সৰু আইদেৱে বিয়াৰ আগলৈকে ফচঙক আতুলকৈ ৰাখিছিল আৰু ফচঙেও অনবৰতে সৰু আইদেউক পিছে পিছে ঘূৰি ফুৰিছিল গতিকে সৰু আইদেউ ঘৰলৈ অহা দেখি ফচঙৰ বৰ আনন্দ লাগিল কিন্তু ফচঙৰ সেই আনন্দ চেঁচা পৰিবলৈ বেছি সময় নালাগিল সৰু আইদেউৰ কোলাৰ পৰা নামি আহি কণমানিটোৱে যেতিয়া তাৰ নেজডালত গছকি দিলেহি তেতিয়াই সি অনুমান কৰিলে আগন্তুক দিনকেইটা যে ভালে কুশলে নাযাব হওঁতে কণমানিটোৰ ভাল নাম এটা আছে কিন্তু তাৰ কৰ্মকাণ্ডই ফচঙহঁতৰ সমাজত তাক শনি নামেৰেহে কুখ্যাত কৰি তুলিলে জেতুকী তোৰ কলা ফুলত সেই চাট কোনে মাৰিলে শনি বগী বুঢ়ী পুৱাই কিয় ইমান টেটু ফালিছিলে কিনো কবি আৰু শনিয়ে সৰু বোৱাৰীজনীয়ে পাৰি থোৱা কণীকেইটা গছকি পেলালেহি তাকে গালি দি আছিলো মুঠতে শনিয়ে সকলোৰে জীৱন খেলি মেলি কৰি পেলাইছিল আৰু এই ক্ষেত্ৰত সকলোতকৈ বেছি দুৰ্গতি হৈছিল ফচঙে ভাত খাবলৈ ল'ব শনিয়ে আহি তাক নেজত ধৰি চোঁচৰাই লৈ ফুৰিব ফচং শুবলৈ ল'ব কৰোবাৰ পৰা উফৰিকৈ আহি শনি গাতে পৰি দিবহি সৰু আইদেউৰ ল'ৰা বাবে ওলোটাই এচাৰ মাৰিব নোৱাৰি আৰু সেই সুবিধাতে শনিয়ে ফচঙৰ জীৱন তছনছ কৰি পেলালে নোৱাৰি আৰু বুজিছ পাখৰু এনেকৈ আৰু নোৱাৰি ইয়াৰ কিবা এটা গতি লগাবই লাগিব ফচঙে কাষতে শুই থকা পখৰালৈ চাই ক'লে কিহৰ গতি লগোৱা কথা কৈছ অকণমানি ল'ৰা তাতে আলহী দুদিনমান থাকি গুচি যাব অলপ সহি থাকচোন পখৰাৰ কথা শুনি ফচঙৰ খং উঠি গ'ল
কি সহ্য কৰাৰ কথা কৈছ যোৱা এমাহ ধৰি মই তাৰ অটপালি হৈ আছো সৰু আইদেউৰ পুতেক বুলি কামোৰ এটাও মৰা নাই আনকি কেনেবাকৈ ভুলতে নখ লাগে বুলি মাজে মাজে নখৰ ধাৰবোৰ শিলত খহি নাইকিয়া কৰিছো আৰু কিমান কৰিম ক আজি হিহতে মাছ ভাত খাই আছে আৰু মই হে শনিটোৰ ভয়তে বাহিৰত বহি আছো এটা বন্দাৰ বাবে ইয়াতকৈ আৰু দুখৰ কথা কিবা হ'ব পাৰে নে শেষৰ ফালে ফসঙৰ মাতখাৰ ঠুকা-ঠুকি কৈ ওলাল তই কি কৰিব খুজিছ কৰি থাক কিন্তু কণমানিটো যাতে একো অনিষ্ট নহয় সেইটো মন কৰিবি এইবাৰ ফসঙে একো নকলে মাথু দাড়ি কেইডাল পকাই পকাই হাঁহি এটা মাৰি মুখৰ ভিতৰতে আউৰালে মইতো ভাবিয়ে থৈছো মাত্ৰ শুনিয়ে জালত ভৰি দিলেই হ'ল এইফালে গৃহস্থ ভাত খাই উঠিল সেইফালে ফসং নিজৰ পৰিকল্পনাত লাগি গ'ল হি প্ৰথমে সৰু পুনৰ কোঠাৰ বিছনাখনৰ ওচৰলৈ গ'ল বিছনাখনৰ উচ্চতা চাই তাৰ মন ভাল লাগি গ'ল ঠিক ইমানখিনি উচ্চতাৰে তাৰ দৰকাৰ যাতে হাপু মৰে লাঠিও নাভাঙে ফসঙৰ পৰিকল্পনাৰ মতে হি শনিৰ আগত অলপ সময় ইফাল সিফাল কৰি দেখুৱাব আৰু তাক দেখি শনিয়ে খেদি আহিব শনিয়ে খেদাৰ লগে লগে ফসং আহি সৰু পুনৰ বিছনাত উঠিবহি পিছে পিছে শনিটো আহিবই হি যেতিয়া বিছনাত উঠিব তেতিয়াই ফসঙে আসল অস্ত্ৰপাত ব্যৱহাৰ কৰিব ফসং আহি বিছনাৰ একেবাৰে কাষত ৰৈ দিব আৰু শনিয়ে তাক ভুকু মাৰিবলৈ ললে হি মাটিলৈ জাপ মাৰি দিব লগে লগে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনিও বিছনাৰ পৰা লুটি খাই পৰিব সৰু পুনৰ বিছনাখন ইমান বেছি ওখ নহয় যে লুটি খাই পৰি শনিয়ে বেছিকৈ দুখ পাব কিন্তু ইমান চাপৰো নহয় যে শনিয়ে ভয় নাখাব বস ফসঙৰ প্ৰতিশোধ লোৱাও হৈ যাব লগতে শনিও ফসঙক অত্যাচাৰ কৰাটো যে ভাল কাম নহয় সেইটো গম পাই যাব ভবামতেই কাম ফসং গৈ কটাৰীৰে দুৱাৰদলি কাটি থকা শনিৰ আগত অহা যোৱা কৰিলেগৈ শনিয়ে হাতত কটাৰীখন লৈয়ে খেদা মাৰি আহিল কটাৰীখন দেখি এক মুহূৰ্তৰ বাবে ফসঙে পৰিকল্পনাটো বাদ দিও বুলি ভাবিছিল যদিও পাছত যি হয় দেখা যাব বুলি ভাবি বিছনাত উঠিলেগৈ শনিয়ে কেইবাবাৰো চেষ্টা কৰি বিছনাত উঠিল ফসং বিছনাৰ কাষলৈ গ'ল শনিয়ে কটাৰীখন জোকাৰি ফসঙৰ গাত মাৰো বুলি লওঁতে ফসঙে জাপ মাৰি দিলে ফসঙে ভবাৰ দৰে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনি লুটি খাই পৰিল লগে লগে এটা টেটুফলা চিঞৰে শুই থকা বগী বুঢ়ীক জগাই দিলে চিঞৰটোৰ লগে লগে ঘৰৰ সদস্যসকল ডুব ডুবকৈ লৰাৰ শব্দ শুনা গ'ল পখৰাই কি হৈছেনো বুলি জুমি চাওঁতে তাৰ চকুৰ আগেদি বায়ু বেগেৰে ফসং ওলাই গ'ল আৰু সেই একে বেগেৰে অহা ফৰমুটি এটাই পখৰাক লুটি খুৱাই পেলাই দিলে তাৰ পাছত বহু সময়লৈকে ঘৰখনত হুলস্থুল হৈ থাকিল যদিও ফসঙক হলে কোনেও বিচাৰি নাপালে পাছদিনাখন ফসঙক দেখা গ'ল ঘৰৰ মুধচত বহি সি মাথো ভাবি আছিল তাৰ লগতে কিয় এনেবোৰ হয় গোটেই ঘৰখনেই তাৰ শত্ৰু হৈ পৰিছে সকলোৱে মাথো তাক গালি পাৰিছে সৰু আইদেউতো কৈয়ে দিছে হয় ফসঙে ঘৰখনত থাকিব নহয় তেওঁ আইদেৱে এনেকৈ ক'ব পাৰিনে আৰু তাৰ লগ বন্ধুবোৰ হৌটো পখৰাৰ তলত ৰৈ আছে ফসং নামি গ'লে কামুৰিম বুলি ফসঙৰ গালৈ কোনোবাই মৰা ফৰমুটি এডালে পখৰাৰ আঁঠুৰ জোৰা লৰাই দিছে সেইবাবে পখৰাই এই ৰূপ ধাৰণ কৰিছে কিন্তু সি জানো কৰো বুলি কৰিছিল তাৰ অংকৰ মতেতো সকলো ঠিকেই আছিল সকলোবোৰ সি ভবামতেই হৈ গৈ আছিল মাত্ৰ লুটি খাই পৰোতে গণ্ডগোলটো লাগিল ফসঙে জাপ মাৰি লৰ দিবলৈ নাপালে শনি গৈ তাৰ ওপৰত পৰিল গাহৰি হেন শনিটো গাত পৰোতে তাৰ কঁকালটোৱে বিহু দেখি গ'ল লগতে কটাৰীখন কাণৰ কাষেদি পাৰ হৈ যোৱা যেন অনুভৱ কৰি সি চিঞৰ মাৰি উঠিছিল তাৰ চিঞৰ শুনি শনিও ভয় খাই চিঞৰি দিলে ফলত এঘৰৰ মানুহবোৰে সি শনিক কামোৰা বুলি
ভাবি যিটোহে খেদা দিলে এমাইলমান বাট দৌৰিহে সি নিজলৈ উভতি চাইছিল। নিজলৈ চায়ে ফচং কান্দোনত ঢলি পৰিছিল। বিষ আৰু শোকে তাক খুন্দা মাৰি ধৰিছিল। তেতিয়াৰে পৰা সি কান্দিয়ে আছে। লগৰ বুন্দাবোৰে বাৰু তাক কি বুলি ক'ব? ফচঙে হাতোৰাখনেৰে তাৰ কাণখন চুই চালে। শনিৰ কটাৰীৰে আঘাতত আধা কাট খোৱা কাণখনত তেতিয়াও অলপ অলপ তেজ বিৰিঙি আছিল। উহ 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 লগৰবোৰে তাক কাণ কটা ফচং বুলি ক'ব। ইয়াতকৈ আৰু লাজৰ কথা হ'ব পাৰেনে? আজিলৈ ইয়াতেই এৰিছোঁ। ধন্যবাদ।